ফুটবল খেলখন আৰম্ভ হয় আৰু আজি খেলৰ সামৰণি পৰে। এই খেলৰ ফাইনেল পৰ্যায়ত ঠেলামৰা FC আৰু ৰাঙাপাৰাৰ মাজত ফাইনেল প্ৰতিযোগিতাখন আৰম্ভ হয় আৰু ঠেলামৰাই ৩-১ গ'লত ৰাঙাপাৰাক পৰাজিত কৰে আৰু তেওঁলোকে চেম্পিয়ন অৰ্জন কৰে। 3 তাৰিখৰ পৰা আৰম্ভ হৈছে। 15 আগষ্টৰ পৰা এই খেলখন আৰম্ভ হৈছিলে আৰু আজি 29 আগষ্টত এই খেলখনৰ সামৰণি পৰিছে। আৰু মই শোণিতপুৰ জিলা বড়ো পন্থা সকলোকে ধন্যবাদ জনাইছোঁ। এনেকৈ যদি খেল আগলৈ পাতি থাকে নিশ্চয় আৰু আমাৰ ইয়াৰ পৰা বহুত ভাল প্লেয়াৰ বাহিৰ হ'ব। আৰু আমি এটা গম পাইছোঁ যে ইয়াৰ পৰাই দিল্লীলৈ এটা টিম যাব আৰু আমি গতিকে এই দলটোক যে 15 দিনীয়া প্ৰশিক্ষণ ভালকৈ কেনেকৈ কৰিম তাৰ কাৰণে এটা আলোচনা কৰি আমি তেওঁলোকক প্ৰশিক্ষণ দি ভাল টিম এটা পঠাবলৈ চেষ্টা কৰিম দিল্লীলৈ। আছিলে কিন্তু বৰ্তমান ঘূৰি আহিছে আচলতে আজি ইয়াৰ যিখিনি জনসাধাৰণে খেলাৰ প্ৰতি বা বিভিন্ন কলা কৃষ্টিৰ প্ৰতি তেওঁলোকে আকৃষ্ট হৈছে। আজি ইয়াত এখন ভাল খেলা অনুষ্ঠিত হৈছে, কি ক'ব? এতিয়া মানে খেলটো সকলোৰে মানে জনপ্ৰিয়তা আছে, বিশেষকৈ ফুটবল খেলটো জনপ্ৰিয়তা যথেষ্ট আছে। গতিকে এই খেলৰ বাবে মানুহে অশান্তি পৰিৱেশ কেতিয়াও সৃষ্টি নকৰে। গতিকে খেল উপভোগ কৰিবৰ কাৰণে ৰাইজে সকলোৱে ওলাই আহিছে দলে বলে। আজি যিহেতু ফাইনেল খেল উপভোগ কৰিবৰ কাৰণে मानगोनां आफादगिरि बिथांखौ सैथोयै खावलायनाय जाबाय। अन्नानै बयखौबो साफ्रोमखौबो आखाइ हमथाय खावलायनाय जाबाय। रायजो नोंथांमोनखौबो साबायखर थाबाय। दिनैनि हाबाफारिखौ सामलायनो थाखाय आफादगिरि बिथांखौ आङो खावलायनाय जाबाय। नेहाथारिनि खावलायनाय लेखा आङो आफादखौ सामलायनो थाखाय आखायाव लाबाय। दायो जोङो खेलखौ थाबैनो जागायगोन हिसाबै जों खावलायदों। टीमनि केप्टेन बिथांमोनखौ खावलायदों। टीमनि 1 मिनिट गसंनानै मुंख्लं आर'ज खालामनो थाखाय खावलायगोन। गांसे आर'नाइजों जोङो बरायनानै आखायाव लानाय जाबाय। साबायखर थाबाय साफ्रोमखौबो गोबारैनो बरायनानै आखायाव लाबाय। साबायखर थाबाय आरो बिथांखौ गांसे आर'नाइजों जों बरायनानै खावलायनाय जाबाय। साबायखर थाबाय बिथांनिसिमबो लानो खावलायनाय जाबाय। बिथांखौबो गांसे आर'नाइजों जोङो बरायनानै आखायाव लानाय जाबाय। बियादै साबायखर थाबाय आर'नाइजों जोंनि गेजेराव नुजाथिफैनो हाबावदों सनितपुर जिल्ला बर' थुनलाइ आफादनि मानगोनां बोसोनगिरि लीलाधर बर' सार। बिथांखौबो गावनि सिनायथिखौ लानाय खावलायनाय जाबाय आरो बिथांखौ गांसे आर'नाइजों जोङो बरायनो थाखाय आखायाव लागोन। साबायखर थाबाय। एसे बरायबाबो হাল্লা হবি ৰ বাহিৰ দেই আগত কোনবা দিলে বলব হাল্লা হবি সরে